অসমৰ জুবিন দা, যাৰ জন্ম হৈছিল 1972 চনত আৰু মৃত্যু হৈছিল 2025 চনত। আৰু জুবিন দাৰ মৃত্যুৰ পিছত তেওঁৰ ন্যায়ক লৈ যিখিনি হেতালি খেলা হৈছে সেই বিষয়লৈ মোৰ মনটোত অলপো ভাল লগা নাই। চ' মই এইটো ভিডিঅ' বনাবলৈ ওলাই আহিছোঁ। জুবিন গাৰ্গ অসমৰ সংগীত জগতত ধ্ৰুৱতাৰা আছিল। যি জুবিন গাৰ্গ অসমৰ অসমীয়া চকুমণি আছিল, যি জুবিন গাৰ্গ অসমৰ দৰিদ্ৰ দুখীয়াৰ আশাৰ আঙুনি আছিল, সেইজন জুবিন গাৰ্গক লৈ আজি আদালতত শুনানিৰ প্ৰতিযোগিতা চলি আছে। এই অসমৰ পৰা 2 পৰা 3 মিলিয়ন হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু গোটেই ভাৰতবৰ্ষৰ পৰা 6 মিলিয়নৰ অধিক জাষ্টিছ ফৰ জুবিন গাৰ্গ হেছটেগেৰে ৰেকৰ্ড কৰা সেই জুবিন গাৰ্গৰ ন্যায় মাথো এতিয়া 1 মাহ 2 মাহ শুনানিৰ মাজত আবদ্ধ হৈ থাকিব নেকি? এতিয়া এনেকুৱা লাগিছে যে অসমৰ প্ৰতিজন অসমীয়াৰ বুকুত খলকনি তুলি থকা সেই জুবিন গাৰ্গৰ ন্যায় 3500 পৃষ্ঠাজোৰা চাৰ্জশ্বিটৰ মাজত আবদ্ধ হৈ থাকিব। জুবিন দাই জীয়াই থকা সময়খিনিত ৰাইজক কি দি গ'ল, কি লৈ গ'ল সকলোৱে পাহৰি যোৱা যেন মোৰ অনুভৱ হৈছে। জুবিন দাৰ মৃত্যুৰ খবৰে জনমানসত যিমান খলকনি তুলিছিল, ইয়াত কান্দোন আৰু চকুত অশ্ৰু দিছিল, সেইবোৰ যেন এতিয়া ক্ৰমশ নোহোৱা হৈ যাব ধৰিছে। ভাল লাগিছিল তেতিয়া জুবিন অনুৰাগীৰ প্ৰেম দেখি, কিন্তু এতিয়া সীমিত সংখ্যক জুবিন অনুৰাগীৰ বাহিৰে যেন সকলো স্তব্ধ হৈ পৰিছে। তেতিয়াৰ জুবিন অনুৰাগী, জুবিন প্ৰেমী আৰু এতিয়াৰ জুবিন অনুৰাগী আৰু জুবিন প্ৰেমীৰ মাজত সম্পূৰ্ণ আকাশ পাতালৰ প্ৰভেদ দেখা পাইছোঁ। সকলোৱে যেন এতিয়া নিজক লৈ ব্যস্ত, সকলোৱে যেন আমাৰ মৰমৰ জুবিন দাক লাহে লাহে পাহৰিবলৈ আৰম্ভ কৰিছে। জুবিন দাৰ মৃত্যুৰ ক্ষেত্ৰত অসম পুলিচ আৰু SIT-য়ে 3500 পৃষ্ঠাজোৰা চাৰ্জশ্বিটত, য'ত ডিজিটেল আৰু বস্তুগত আৰ্হিত 1200 পৃষ্ঠাৰ ওপৰত সমৰ্থনকাৰীৰ প্ৰমাণ পোৱা গৈছে আৰু গাফিলতিৰ বিষাদ বিৱৰণ তাত থকা স্বত্বেও এই শুনানি কি বিৰামীন হৈ থাকিব নেকি? এতিয়া মোৰ আপোনালোকৰ ওচৰত এটাই প্ৰশ্ন, জুবিন দাৰ এই শুনানিৰ অন্ত হ'বনে? জুবিন দাই ন্যায় পাবনে? গৰিমা বৈ ন্যায় পাবনে? আৰু অসমৰ ৰাইজে ন্যায় পাবনে?